हेलो एभ्रिवान स्वागतम जानाइছোঁ মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ জনাবলৈ পাই সুখী হৈছোঁ আৰু বহুত বেছি ভালো লাগিছে আমি যিখন ওয়েব সিৰিজ কৰি আছিলোঁ কইনা সজাব কোনে আৰু সেইখন আজি শুভ মুক্তি দিবলৈ ওলাইছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মৰম দিব আশীৰ্বাদ দিব অনাগত দিনত যাতে আমি এনেকুৱা ধৰণৰ ভাল ভাল কামবোৰ কৰি যাবলৈ পাৰোঁ আৰু শুভ মুক্তি দিয়া হ'ব আসাম মস্তি ইউটিউব চেনেল আৰু যিসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই সেইসকলে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মই এইটো ভিডিঅ'ৰ যোগেদি ডেছক্ৰিপশ্যন লিংকত আসাম মস্তি ইউটিউব চেনেলৰ লিংকটো দি দিম গতিকে সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে সকলোৱে জনাব আমি আছোঁহি এতিয়া মৰাণৰ মিলিত শিল্পী ক্লাবৰ মৰাণৰ গতিকে ইয়াতে শুভ মুক্তি দিয়া হ'ব আমি আহি পাইছোঁহি গতিকে বলম ভিতৰলৈ সোমাই গৈ থাকোঁ এয়া দেখুৱাবলৈ যোজা চলি আছে বৰ্ডাত আজি মানে বৰ্ডাৰতে ৰিলিজটো দিয়া হ'ব আৰু তাৰপাছত চেনেলৰ যোগেদি যাব এয়া ঠিক ঠাক কৰি আছে এয়া বৌ আহি উপস্থিত হৈ আছে চাবলৈ কিবা এটা কেনেকুৱা লাগিলে চাই বহুত ভাল লাগিলে আৰু মিলিদাই খুব ধুনীয়া এক্টিং কৰিছে মই আগতে মই গান এটা কৰিছিলোঁ ভাল লাগিছে আৰু এখন ৱেব ছিৰিজ হয় বহুত ভাল লাগিছে চাবলৈ আৰু আপোনালোকে চবেই চাব আৰু আসাম মস্তি চেনেলটোত আহি ছাবস্ক্ৰাইব কৰিব এটা ভাল মুহূৰ্ত আপোন মানুহ আপোন ঠাই আপোন এখন সমাজ আপোন কেইজনমান মোৰ ভাই বন্ধু আৰু মোৰ ভণ্টি বাইদেউ এনেকৈ লগ লাগি খুব ধুনীয়াকৈ এখন ৱেব ছিৰিজ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে আপোনালোকে সকলোৱে মৰমে আঁকোৱালি ল'ব খুব নতুনো নহয় খুব পুৰণাও নহয় আৰম্ভ কৰিছে এখন ৱেব ছিৰিজ আৰম্ভ কৰাটো ইমান সহজ কথা নহয় চেষ্টা কৰিছে মৃদুল গগৈ ডাইৰেকশ্যন নেতুমণিহঁত মৃদুহঁত ৰাণাদাহঁত এনেকৈ খুব আপোন মানুহ কেইজনমানে খুব ভাল পদক্ষেপ এটা লৈছে বুলি মই কৈছোঁ আৰু অনাগত দিনত এনেকৈ কামবোৰ আগবঢ়াই গৈ থাকক আমাৰ মৰাণখনক আগবঢ়াই নিয়ক তাই কামনা কৰিলোঁ আৰু মই সদায় লগত আছোঁ ধন্যবাদ কথা পাতি আছিলোঁ কইনা সজাব কোনে বা এনেকুৱা ধৰণৰ কিবা এটা কৰোঁ অৱশেষত গৈ কইনা সজাব কোনেকৈ ল'লোঁ বহুত পুৰণা কাহিনী আছিলে ইয়াত আপোনাৰ অভিনয়নাদ্য কুসুম কৈলাশ তেতিয়া কুসুম কৈলাশ পোৱাই নাছিলে এতিয়াৰ পৰাই প্ৰচেষ্টা চলিছিলে এইফালে আমাৰ লক্ষ্য আছিলে লক্ষ্য ফুকন
গোটেইখিনি প্ৰচেষ্টাত বস্তু এটা কাহিনীটো হোৱাৰ পিছত স্ক্ৰিপ্ট এটাই তৈয়াৰ হৈ গৈছে আৰু সেই স্ক্ৰিপ্টটো হৈ নুঠিলে আজি বহুত বছৰৰ আগৰ কথা কিন্তু সময় সুবিধা বহুত অসুবিধা থাকে হৈ নুঠে লাষ্টত আজি এটা এপিছ'ডৰ কাম আমি শেষ কৰিলোঁ এইটো এপিছ'ডৰ আৰু কইনা সজাব কোনে মুখ্য উদ্দেশ্যটো এইটো এপিছ'ডৰ এইটোৱে হৈছে যে আহক আমি বহাগৰ 7 দিন ঘৰত থাকোঁ চোতালত বিহু মাৰোঁ আৰু পৰম্পৰা ৰক্ষা কৰোঁ এনেইতো আমি চিঞৰি থাকিলে নহ'ব পৰম্পৰা ৰক্ষা কৰোঁ 7 দিন যদি আমি ঘৰত থাকোঁ আমি কৰিব পাৰিম গাঁৱৰ বিহু এইটোৱে আমি ৰাইজলৈ চাব নিশ্চয় ভাল পাওঁ ঘৰতে কিবা ক'ব মানে এই 7 দিন যদি আমি মানে আমাৰ যিটো মেলামুখী হৈছে মানে বিহুৰ আমি এই মেলাবোৰ আমি মানে বিহু মেলা বা এনেকুৱা অনুষ্ঠানবোৰ আমি যদি 7 দিনলৈ যদি নাপাতোঁ নপতাৰ এটা যদি সিদ্ধান্ত লওঁ সমগ্ৰ অসমীয়া জাতিয়ে তেতিয়াহ'লে মানুহবোৰ নিশ্চয় অৱশ্যম্ভাৱীভাৱে ঘৰতে থাকিব আৰু তেতিয়া আমাৰ এই 7 দিন আমি চোতালৰ বিহুৰ পৰা যি পৰম্পৰা এই পৰম্পৰাটো ধৰি ৰাখিবলৈ আমাৰ সুবিধা হ'ব গতিকে আমি ৰাইজক অনুৰোধ জনাব বিচাৰিম আপোনালোকে বিহু পাতক বিহু মেলা পাতক কিন্তু প্ৰথম 7 বিহুৰ পিছত পাতক সেইটোৱে আমাৰ ক'বলগীয়া তাকে প্ৰথম এপিছ'ডটো মেলি দিয়া হ'ল আৰু বহুত বেছি ভাল হৈছে আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ আপোনালোকে চাব কেনে পালে জনাব আৰু নেক্সট এপিছ'ড আহি আছে আসাম মস্তি চেনেলত উপলব্ধ হ'ব কইনা সজাব কোনে এতিয়া এখন চালে আপোনালোকে গম পাব মেছেজটো খুব সুন্দৰ আমাৰ মানে জেনেৰেলি আজিকালি গাঁৱত বিহু নাইকিয়া হৈ গৈছে গাঁৱৰ একদম নিমামা পৰিৱেশ এটা হৈছে এই নিমামা পৰিৱেশটো যাতে নহয় চবৰে মুখত যাতে হাঁহি বিৰিঙে বিহুখন যাতে এসপ্তাহ গাঁৱত থাকে ঢোলে ডগৰে মানে বিহু চোতাল বিহু হওক সুন্দৰভাৱে হওক আৰু মঞ্চত এসপ্তাহৰ পিছত যাওক সেইটোৱে আটাইতকৈ ডাঙৰ কথা আৰু সেই মেছেজটোৱে আমি দিব বিচাৰিছোঁ ধন্যবাদ